নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই কঁঠালৰ মুচিৰ চব্জি বনাম। কঁঠালখিনি আগতে বইল কৰি লৈছিলোঁ আৰু সৰু সৰুকৈ কাটি ল'লোঁ। 2টা আলুও বইল কৰি লৈছোঁ আৰু ভাজিবৰ কাৰণে কেৰাহীখন পাতি অলপ তেল দিলোঁ আৰু কঁঠালখিনি অকলে মই ভাজি ল'ম। ইয়াতে হালধি আৰু নিমখ দি কঁঠালখিনি মই ভালদৰে ভাজি ল'ম। এনেকৈ বনালে যে কঁঠালৰ চব্জিখন একেবাৰে মাংসৰ নিচিনা হয়। এতিয়া মই হালধি দিলোঁ আৰু নিমখ দিলোঁ। তাৰপিছত অকণমান সময় মই ঢাকি ৰাখিম আৰু ভাজি হৈয়ে গ'ল। এতিয়া মই ভাজিখিনি উঠাই ল'ম আৰু এইখন কেৰাহীতে অলপ তেল দি পেলাই মই পিঁয়াজ দি পেলাই এতিয়া ভালদৰে আৰু বনাম। এয়া মই উঠাই ল'লোঁ আৰু কেৰাহীখনত অলপ তেল দি ৰুকি লোৱা পিঁয়াজ দিছোঁ। মই পিঁয়াজটো ৰুকি লওঁ কাৰণ পিঁয়াজটো চব্জিখনত ধুনীয়াকৈ কোমলি যায় তেতিয়া, সেইকাৰণে মই পিঁয়াজটো একেবাৰে ৰুকি লওঁ। যিহেতু চবখিনি বইল কৰি লৈছোঁ, এতিয়া নহৰু দিলোঁ। তাৰপিছত মই জলকীয়া পিচি লৈছিলোঁ। জলকীয়া নাখালে কমকৈ দিব আপোনালোকে, মই অলপমান জ্বলা হ'লে ভাল পাওঁ। আদা দিলোঁ আৰু এটা বিলাহী দিলোঁ। তাৰপিছত ইয়াতে অলপ নিমখ দিম আৰু হালধি দিম যাতে বিলাহীখিনি কোমলি যায়, সেইকাৰণে মই এনেদৰে ভাজি লৈছোঁ। তেজপাতখিলা যে মই দিবই পাহৰিছিলোঁ, এতিয়াহে দি দিলোঁ আৰু সিজোৱা আলুখিনি মই দি দিলোঁ। ইয়াতে ভালদৰে ভাজি ল'ম। এতিয়া ভাজি লৈ হৈ গ'ল। এতিয়া অকণমান পানী দিম। পানীটো চিপচিপীয়া হ'লে তেতিয়া ভাজি লোৱা কঁঠালখিনি দিলে কঁঠালখিনিত লাগি ধৰিব। এতিয়া মই অলপমান কাশ্মীৰী মিৰ্চ দিছোঁ, এইটো যে মোৰ কমন মছলা হয়, আৰু ইয়াতে জালুকৰ গুড়ি অকণমান দি দিছোঁ। এতিয়া মই ভাজি লোৱা কঁঠালখিনি দি দিম। এনেকৈ লৰাই চৰাই দি অলপ সময় ঢাকি ৰাখিম। এয়া কঁঠাল ভাজি হৈ গ'ল। এতিয়া মই যিখিনি পানী সিজাইছিলোঁ, সেই পানীখিনি কঁঠাল সিজোৱা পানীখিনিয়ে মই ইয়াতে দিছোঁ আৰু নিজৰ জোখমতে পানী দিব। মই অলপমান গ্ৰেভি টাইপ কৰিম, সেইটো কাৰণে অলপ পানী সৰহকৈ দিছোঁ আৰু এনেকৈ ঢাকি ৰাখিলোঁ। আৰু এতিয়া উতল আহি গ'ল। উতল অহাৰ পিছত মই জিৰাৰ গুড়া দিম আৰু ইয়াতে মই অলপ ডালচেনি, ইলাচি আৰু লং পিচি থৈছিলোঁ, সেয়া দি দিছোঁ। এতিয়া আৰু আলু 2 পিচমান ভাঙি মই ঢাকি দিম। ভালদৰে 10 মিনিটমান সময় কম জুইত ঢাকি ৰাখিম। তাৰপিছত পৰিৱেশন কৰিব পৰা হৈয়ে যাব। আজি এফালে মই মুগৰ দালিও সিজাইছোঁ, যিহেতু আজি ৰাতি খাম, সেয়ে এখন যদি ভালদৰে মছলা দি বনাওঁ, এইখন বইল কৰি বনাওঁ মই ৰাতি। ঠিক তেনেদৰে এতিয়া চব্জি হৈ গ'ল। এয়া মোৰ পৰিৱেশন কৰিব পৰা হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। বাই বাই।